নমস্কাৰ। মই আজি উপস্থিত ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি লেণ্ডাৰ বিক্ৰম চন্দ্ৰয়ান-3 দৃশ্য গ্ৰাফিক্সৰ সহায়ত দেখুওৱা হ'ব। তো আপোনালোকে পোনপটীয়াভাৱে আমাৰ সতীৰ্থ কেমেৰা পাৰ্চনৰ সৈতে আপোনালোকে দৃশ্যটো উপভোগ কৰক আৰু চাওক। आप ये देख सकती हैं कि जो भी प्रोजेक्टेड ग्राउंड रेस है इसी से अपना लैंडर आगे चलते हुए बढ़ रहा है। अभी तक ये देखा जा सकता है कैमरा पर्सन Total velocity has been brought down and the distance traveled is 574 kilometers. The current altitude is 27 kilometers. বাস দিয়ে আছে স্যার এতিয়া আমাৰ চন্দ্ৰায়ন-2 26.4 কিলোমিটাৰ ডিষ্টেন্সত আছে। চন্দ্ৰ পৃষ্ঠৰ পৰা 26 কিলোমিটাৰ ডিষ্টেন্সত আছে মাত্ৰ। The lander will be oriented such that both এই চন্দ্ৰায়ন-2 আমাৰ চন্দ্ৰ পৃষ্ঠৰ পৰা মাত্ৰ 26 কিলোমিটাৰ ডিষ্টেন্সত আছে, মাত্ৰ 26 কিলোমিটাৰ। অৰ্থাৎ চন্দ্ৰায়ন-2 যিটো আছে তেওঁ কক্ষপথৰ পৰা নামিবলৈ আৰম্ভ কৰিছে, লেণ্ডিং কৰিব, যিকোনো সময়তে লেণ্ডিং কৰিব পাৰিব। in the middle of the rough braking phase. ইয়াৰ এটা বৈশিষ্ট্য আছে। বৈশিষ্ট্যটো হ'ল যেতিয়া লেণ্ডিং কৰি থাকিব একেবাৰে লাহে লাহে নামি আহিব আৰু লাহে লাহে নামি 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 যেতিয়া 800 কিলোমিটাৰ ওচৰত আহিব, লাষ্ট ষ্টেপটো হ'ল 800ৰ পৰা 7 মিটাৰ 7 মিটাৰ ডিষ্টেন্সত এনেকৈ নামি আহিব। নামি আহি আহি যেতিয়া গৈ পেলাই দেখিব যে ইয়াতে গাঁত আছে, গাঁত নানামে, ইয়াতে পাথৰ আছে নানামে, পানী আছে যদি নানামে, অলপ উখৰা মুখৰা আছে নানামে। একদম যেতিয়া প্লেন জেগা পাব তেতিয়াহে সি লেণ্ডিং কৰিব। যেতিয়ালৈকে প্লেন জেগা নাপাব তেতিয়ালৈকে প্লেন লেণ্ডিং নকৰে আৰু তাৰ নামেই হ'ব তেতিয়া বিক্ৰম। এই চন্দ্ৰায়নৰ নাম হ'ল বিক্ৰম, লেণ্ডাৰ বিক্ৰম। কি নাম বুলি কৈছিলো? লেণ্ডাৰ বিক্ৰম। আৰু এই লেণ্ডাৰ বিক্ৰমটো নামি আহি আছে আহি পাবহি 26 কিলোমিটাৰ, মাত্ৰ 26 কিলোমিটাৰ ডিষ্টেন্সত আছে। এইবিলাক ফটো পঠিয়াইছে, এই যিবিলাক আমি দেখিছোঁ এই গোটেইবিলাক ফটো হয়। এই ফটোবিলাক আমাৰ চন্দ্ৰায়নৰ সেই বিক্ৰমটোৱে পঠিয়াই আছে। এইবিলাক ভিডিঅ' ফুটেজ আৰু এইবিলাক ইছৰোৰ পৰা টেলিকাষ্ট কৰা, ডাইৰেক্ট ইছৰোৰ পৰা টেলিকাষ্ট কৰিছে। এই ভিডিঅ'টো আমাৰ লেণ্ডৰ বিক্ৰম এই সৰু সৰুকৈ দেখুৱাইছে, এইটো ফুটা এইটো সৰু সৰুকৈ দেখুৱাইছে, কিন্তু ভাগ ভাগকৈ কোনটো কেনেকৈ আছে। এই গোটেইবিলাক ফটো লেণ্ডাৰ বিক্ৰমে পঠিয়াই আছে। आप देख सकते हैं कि लैंडर की हॉरिजॉन्टल वेलोसिटी 120 मीटर प्रति सेकंड है। लगभग हम ये कह सकते हैं कि 900 मीटर प्रति सेकंड वेलोसिटी को कम किया जा चुका है। তাৰমানে তাত চন্দ্ৰপৃষ্ঠটো ৰাফ হৈ আছে, তাৰমানে সি ফটোটো পঠিয়াইছে এনেকুৱা। এই দেখিছোঁ আমি ইয়াতে গাঁত আছে, ইয়াতে গাঁত আছে, এইবিলাক গাঁত বুলি কয় চন্দ্ৰপৃষ্ঠৰ গাঁত। আৰু এই গাঁতবিলাক আৰু উখৰা মুখৰা থকাৰ কাৰণে সেইটো ৰাফ ব্ৰেকিং দেখুৱাইছিলে। মাত্ৰ 5 কিলোমিটাৰ ডিষ্টেন্সত আছে। এয়া 4 কিলোমিটাৰ 800, 4 কিলোমিটাৰ 740। আমাৰ এই লেণ্ডাৰ এতিয়া আমি দেখিবলৈ পাইছোঁ ইয়াৰ পিছফালে কিছুমান লাইট আছে, ইয়াত 4টা ছিষ্টেম দিয়া আছে, 4টা ইঞ্জিন লগোৱা আছে ইয়াতে। সেই 4টা ইঞ্জিন যেতিয়া 7 কিলোমিটাৰ পৰা 800 মিটাৰ আহিব, সেই 4টাৰ পৰা নাইকিয়া হ'ব, 2টা থাকিব তাৰপিছত। এতিয়া ইয়াতে 4টা আছে, যিটো আমি দেখিছিলোঁ অলপ আগতে। এইটো এতিয়া ফাইন ব্ৰেকিং, ৰাফ ব্ৰেকিং নাই, এতিয়া ফাইন ব্ৰেকিংটো আহি গৈছে, অলপ ভাল মাটি পাইছে। এয়া 1 2 3 4 4টা ইঞ্জিন লগোৱা আছে। এই 4টা ইঞ্জিনে কি কৰিছে, যেনেকৈ পেৰাচুটত নামি আহে বস্তুটো লাহে 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 নামিব দিছে, সেই পেৰাচুটৰ নিচিনাকেই এই 4টা ইঞ্জিনে এই লেণ্ডাৰটোক ওপৰলৈ দাঙি ধৰি ৰাখিছে, এনেকৈ লাহে 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 নামিবলৈ চেষ্টা কৰিছে। যেতিয়া ই 800 মিটাৰলৈ আহিব, এই 4টা ঠাইত 2টা হৈ যাব।
ভিতৰলৈ সোমাই আহক চাবলৈ হ'লে ভিতৰলৈ সোমাই আহক Round of applause. ভিতৰলৈ সোমাই আহক যদি কোনোবাই চাব খুজিছে এতিয়া চন্দ্ৰায়নটো একেবাৰে ভাৰ্টিকেল ডিচেন্টটো আগতে প্ৰথম পজিশ্যন Looking at the visuals. আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে হাত চাপিৰে লেণ্ডিং হৈ গৈছে P.S. Somnath. सेफ्टली और साफली यहाँ पे लैंडिंग हो रहा है ये हम लोगों के लिए बहुत ही गर्व की बात है हिंदी एक कहावत है कि चंदा मामा दूर के লেণ্ড কৰাৰ অলপ পিছতেই আমি চাবলৈ পাম তাত আমাৰ ভাৰতৰ জাতীয় পতাকাটো ৰবাৰ যিটো বিক্ৰম India is on the moon. প্ৰজ্ঞান আমাৰ প্ৰধানমন্ত্ৰীয়ে ভাগল দি আছে